তুমি ঘৰতে আছা নে? কাইলে সৰস্বতী পূজা নহয়, মই তোমাক কাইলে লগ কৰিবলৈ যাম বুলি ভাবিছো। তুমি মোক লগ কৰিবা দেই, মই মানে বহুত এক্সাইটেড হৈ আছো তোমাক লগ কৰিবৰ কাৰণে। আজি ইমান বছৰ হ'ল তোমাক ভাল পোৱা, মোৰ আজিলৈকে সৌভাগ্য হোৱা নাই তোমাক চাবলৈ। আজি সুবিধাটো পাইছো যেতিয়া মই কাইলে নিশ্চয় যামেই তোমাক লগ কৰিবলৈ যেনেকে নহওক। দেহা হয় বাৰু, মই তোমাক লগ কৰো লাগি আছে বহুত দিনৰ পৰা। কাইলে সুবিধাটো পাম যেতিয়া লগ কৰি ল'ম দুইটাই। আৰু দুইটাই পাৰ্কৰ পৰা আহিম, এপাক ওলাবাচোন। মোৰ যে পাৰ্কলৈ যাবলৈ বহুত মন যায় বয়ফ্ৰেণ্ডৰ লগত। ঠিক আছে ওলাবা, তুমি কাপোৰ কানি লৈ আহিবা, মই সেই বাইকখন লৈ ওলাই যাম লাহেকে। তোমাৰ মাতটো ইমান ধুনীয়া, তোমাৰ চাগে বেছি বয়স হোৱা নাই ন? নাই মোৰ বেছি বয়স হোৱা নাই, তোমাতকে অকমানহে ডাঙৰ হ'ম চাগে। হেৰি নহয়, তোমাক ঘৰৰ পৰা আগবঢ়াই আনিবকে লাগিব নেকি বাৰু? নাই নালাগে মোক, মই লগৰ কেইজনীৰ লগত যাম আকৌ। তুমি যদি নিবলৈ আহা কেনেবাকে যদি দেখে মোক দেউতাই পিঠি ফালিব। ঠিক আছে, তুমি ওলাই আহিবা তেতিয়া ধুনীয়াকে, দুইটাই ফুৰি আহিমগে এপাক গৈ। কলেজত আৰু নোসোমা আৰু ন? তুমি যি ভাল দেখা আৰু তুমি যেতিয়াই কোৱা মই সেইটোকে শুনিম আৰু। দেহা, সেইকাৰণে মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ কথা একো নেপেলোৱা, মই জানো নহয়। I love you, দেহা। I love you too। দেহা, এতিয়া হ'ব দিয়া, মই যাওঁ ভিতৰলৈ। কাপোৰ কানিখিনি জাপিবলৈ আছে, এইখিনি জাপি সোনকালে কাইলৈ নহ'লে যাবলৈ সময় নহ'ব। মোৰ মেকআপ কৰিবলৈ আছে বহুত, ঢেৰ মেকআপৰ বস্তু আনি থৈছো এতিয়া। ঠিক আছে তুমি যোৱা, ময়ো মানে বাইকখন অকমান চাফা কৰিবলৈ আছে, তেল চেল ভৰাই কৰি ৰেডি কৰি থওঁ। কাইলৈ লং জাৰ্ণিত যাম দুইটাই দেই দেহা। অ'কে, বাই। বাই, তেতিয়া কাইলৈ নিশ্চয় লগ পাম। আজি তোমাক বৰ ধুনীয়া লাগিছে পাই। ইমান ধুনীয়াকে সাজি কাচি আহিছা, চশমা তশমা পিন্ধি আহিছা। কাৰোবাক লগ কৰিবলৈ যাম বুলি ভাবিছা নেকি? মাই গড, সঁচাকে ধুনীয়া লাগিছে নেকি মোক আজি? নাই কোনো নাহে। এই পুগিয়াবা আহিম বুলি কৈছে, বহুত দিনৰ পৰা কৈ আছে। আজি লগ কৰি চাওঁচোন কেনেকুৱা হয়। পুগিয়াবা মানে তোমাৰ বয়ফ্ৰেণ্ডটো নেকি? তুমি যে কথা পাতি থকা সেইজনে নহয় জানো? তুমি ঠিকেই কৈছা। তুমি ঘৰত কৈ নিদিবা আৰু কথাটো, মোক নহ'লে পাপাই পিঠি ফালিব। আজি সৰস্বতী পূজাৰ সুবিধাটো লৈ আজি বয়ফ্ৰেণ্ডক লগ কৰিয়ে যাম আৰু। আজি কলেজৰ মুখৰ আগেদি যাওঁ বৈ। আজি সৰস্বতী সভা নহয়, এই মজা ছোৱালী আহিব, চব সৰস্বতী হৈ আহিব। বৈ মই ভালে পাওঁ আৰু, মোৰ বিয়াখন পাতিবই পৰা নাই আজিলৈকে, পাৰিলে এজনী ঠিক কৰি থৈ আহিম বৈ। তই মোৰ লগত ওলাবি না, মোৰ লগত তই নাহৈ। তোক মই কাহানি বাই আনি ঘৰ ছোৱালী পোৱাই দিলোহিহেঁতেন। আজি আহিছো নহয় বৈ, হেৰি দেখিম নহয় তই কেইজনী ছোৱালী মোক পতাই দিব পাৰ। মই আজি টাই চাই টুপি চুপি পিন্ধি আহিছো ধুনীয়াকে, মোক একদম হেণ্ডচম যেন লাগিছে নাই বাৰু? সেইবোৰ তই চিন্তা নকৰিবি, তই হৈ যাব বৈ মোৰ লগত। মোৰ মানে ঢেৰ চিনাকি ল'ৰা আছে নহয়, ছোৱালীবোৰো চিনাকি আছে তোৰ, তাৰ মাজতে এজনী পতাই দিম বৈ। খালি তই আজি এটা কথা মনত ৰাখিবি, আজি ঘনীয়াজনীও ধুনীয়া হৈ আহিব। আজি সৰস্বতী সভা নহয়, তই কোনজনী সৰস্বতী চাওঁ তই ধৰিবই নোৱাৰিবি। তই ভালকে চাবি, সেইটো ক্ষেত্ৰত তই লক্ষ্য কৰিবি খালি দেই। মই তোক অলপ জ্ঞান দি দিছোঁ মোৰ ফালৰ পৰা। হ'ব তই টেনশ্যন নল'বি, মই একদম ধুনীয়াকৈ চালি জাৰি চাম কোনজনী মোলৈ পাৰফেক্ট হয়, আৰু তইও চাবি। ঠিক আছে বৈ, গৈ থাকোঁ তেতিয়া, দেৰি নকৰোঁ। আগত হৈ কেইজনীমান দেখিছোঁ, এইকেইজনীক চাবি দেই কেনেকুৱা লাগে, অলপ মাতি থৈ যাব লাগিব। মনে মনে থাক, শুনিব সিহঁতি। তই লাজ কৰিলে ক'ত ছোৱালী চাব পাৰিবি, তই মাতিব লাগিব, তেতিয়াহে হ'ব আকৌ। ল'ৰা দুটামান আহিছে, অলপ চাইড দি দে। সৰস্বতী পূজা চাবলৈ যোৱা নেকি? ধুনীয়া লাগিছে তোমালোকক আজি। নহয়, আমি মাছ ধৰিবলৈ যাওঁ দুইজনী। মাছ ধৰিবলৈ ইমান ধুনীয়াকে সাজি কাচি ওলাইছানে দুইজনী? আজি সৰস্বতী সভা ক'লে যাওঁ নাজানা নেকি তোমালোকে? সুধি আছা যে। ছোৱালী জোকাবলৈ আৰু ছোৱালী বিচাৰি নাপালা তোমালোকে? চেণ্ডেলৰ চৰ চিনি পোৱা? নহ'ব বৈ, এইকেইজনী নহ'ব, মাৰিব তই এইকেইজনী। মই নহ'ব দেই, এইকেইজনী মই নিনো, এজনীও নোৱাৰো কণ্ট্ৰল কৰিব। হয় বৈ পলোৱাই কথা ইয়াৰ পৰা, এই আগলৈ যাম বৈ, আগত পাম নহয়।
তাতে হৈ যাব বৈ খেলটো। ভাল দিলো এইকেইটাক ছোৱালী জোকাবলৈ আহে খুব পলাইছে হেতি ঐ বলা বলা যাওঁ সোনকালে হেৰি হস্তি পূজা চব লগৰবোৰ আহি পালেই চাগে নহ'লে আমাৰ ইয়াত আড্ডা মাৰি থাকিলে দেৰিয়ে হ'বগে বলা বলা ঠিক আছে বলা সোনকালে যাওঁ আমি হেৰি পুকিয়াৰা আহি পাবহিয়ে নহ'লে ফোন কৰিলে আৰু কলেজত সোমোৱা নহ'বই বাহিৰে বাহিৰে যাম আৰু বাহিৰে বাহিৰে যাবা মানে ক'ত যাবা বাহিৰে বাহিৰে অ' মা কৈ পালোঁ তোমাক বাহিৰে বাহিৰে মানে সেই পুকিয়াৰাই মোক আজি পাৰ্কলৈ নিম বুলি কৈছে আমি অকণমান লং জাৰ্ণিত যাম দেই তুমি কৈ নিদিবাগে গৈ খালি ঘৰত তুমি মোক তেও কোৱা নাই হেৰি মুখৰ পৰা ওলাই গ'ল কাৰণে এতিয়া কৈছা ঠিক আছে নক'ম আৰু তুমি মোক নিশ্চিন্তভাৱে চব ক'ব পাৰা মই তোমাৰ লগৰ নহয় জানো মই কিয় ক'মগৈ তোমালোকৰ ঘৰত গৈ মই তোমাক সেইকাৰণে বহুত ভাল পাম তোমাৰ লগতে মই সেইকাৰণে অহা যোৱা কৰোঁ তোমাৰ লগতে থাকোঁ বেলেগৰ লগ নিবিচাৰোঁ নহয় সেইটো কাৰণে তুমি নোপোৱা বুলি মই জানো হ'ব ব'লা তেল মাৰিব নালাগে সোনকালে যাওঁ আমি হেৰি তোমাৰ কথা মই বুজি পাওঁ নহয় ঘৰ বাৰী মাটি সম্পত্তি বহুত ঘটিলোঁ এতিয়া তাইক মই ফুচুলাই কৰি আনিব পাৰিলে মোৰ কামটো হৈ যাব আৰু দাড়ি চলিবোৰ পকি গ'ল বুঢ়া বুলি নক'লেই হ'ল আৰু মই যেনে তেনে পইচা পাতি দেখুৱাই হ'লেও তাইক মই নিজৰ কৰিহে এৰিম এতিয়া সোনকালে যাওঁ দেৰি নকৰোঁ বহুত এক্সাইটেড হৈ আছোঁ ইমান ধুনীয়া মাতটো শুনিবলৈ হাতত পাই বাটত নেহেৰাওঁ আৰু দেই সোনকালে যাওঁ চাকিগছ জ্বলালৈ খানাটো খাই লওঁগে বোলা খানাটো খাবলৈ বৰ ভাল হোৱা নাই নেকি ধোপা বনাই বনাইছে বোলা ধোপা যদি নাখাওঁ বোলা ঘৰতে খামগে চাকিগছ জ্বলাই থৈ যাওঁ ঠিকেই কৈছে আপুনি ঘৰতে খোৱা ভাল হ'ব ইয়াত নহ'ব আৰু ৰজি কিবা এটা খাই লওঁ বোলা নাই মই নাখাওঁ দেই তুমিয়ে খোৱা মোৰ লিপষ্টিক গুচি যাব তুমি খোৱাগে যা মই পটকে ৰাস্তাৰ পৰা আহোঁ ওকে পুকিয়াৰাটো ইমান দেৰি পোৱাহিয়ে নাইচোন মোক এনেই ঠগিলে নেকি ঠিক নাই আহিম বুলি কয় সঁচাকে দেখিবলৈ কেনেকুৱা হ'ব বাৰু মোক ভাল দেখিবনে বাৰু যি হয় হ'ব আৰু যেনে তেনে হ'লেও পটাম আৰু মই আহিছোঁ যেতিয়া অ' ভণ্টি এইফালে শুনাচোন অলপমান এইটো আকৌ ক'ৰ পৰাই মাতিলে খুৰা কওকচোন হেৰি নহয় ৰজি বোলা ছোৱালীজনী তোমালোকৰ লগৰ নেকি তোমালোকে চিনি পোৱা নেকি মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ তাইক ৰজি মানে কেলে বিচাৰি ফুৰিছে আপুনি ৰজিক তাই মানে মোক আজি লগ কৰিবলৈ মাতিছে অথনিয়ে মই বিচাৰি ফুৰিছোঁ অথনিৰ পৰা তাইক লগেই পোৱা নাই এতিয়ালৈকে মই বোলো তুমি চিনি পোৱা নেকি এইটো বুঢ়াটোৱে নি আকৌ পুকিয়াৰা হেৰি নহয় আপোনাৰ নামটো কি বাৰু মোৰ নামটো পুকিয়া বৰা মাগো এইটোৱে মোৰ বয়ফ্ৰেণ্ডটো হয় নাই মই ইয়াক ভাল পাব নোৱাৰি দেই ইয়াক ভাল পাবলৈ হ'লে মোৰ আৰু ইজ্জত সন্মান চব যাব একেচোতে মোৰ ইমান ধুনীয়া সি দেখিবলৈ কেনেকুৱা চিলচলি পকা বুঢ়াটো মই চিনি নাপাওঁ বুলিয়ে কৈ দিওঁ ইয়াক বুঢ়াটোক নহ'লে মোৰ লাগিবলৈ হ'লে মোক পিছ নেৰিব আৰু নাই খুৰা মই চিনি নাপাওঁ নহয় তাইক আপুনি অকণমান আগলৈ যাওক সুধি চাওকগে যাওক তাতে ওলাব নেকি তাই ইটো বুঢ়াটো নুশুনে নেকি যোৱাই নাই দেখোন মই ক'লো দেখি কেনেবাকে মোক চিনি পোৱা নাইতো মাতটো বুজি পোৱা নাইতো মৰিলো আৰু মাতটো বুজি পাবলৈ হ'লে হয় নেকি তুমি চিনি নোপোৱা এইখনতে পঢ়ে বুলি কোৱা শুনিছোঁ তেতিয়াহ'লে মই অকণমান আগত সুধি আহোঁ আপুনি যাওক এই ৰৈ দেখি আপুনি টাইম পাছ কৰি থাকিলে আপোনাৰ নহ'ব নহ'লে ঠিক আছে দিয়া ধন্যবাদ